পাভ মাছ ভাপত দিয়া বনাব লৈছোঁ। এয়া পাভ মাছ মই ভালদৰে কাটি লৈছোঁ, ধুই লৈছোঁ ভালদৰে। ইয়াত দিয়া সামগ্ৰীখিনি হ'ল এয়া পিঁয়াজ আৰু নহৰু পেষ্ট কৰি লৈছোঁ অলপ, পিঁয়াজখিনিও অলপ পেষ্ট কৰি লৈছোঁ অলপ। এয়া আপোনাৰ সৰিয়হ আৰু শুকান জলকীয়া পেষ্ট। এইখিনি এতিয়া মাছখিনিত দি মিক্স কৰি ল'ম। এয়া সৰিয়হ আৰু শুকান জলকীয়া পেষ্টখিনি মই দি দিছোঁ। এইখিনি পিঁয়াজ আৰু নহৰু পেষ্টখিনি দি দিছোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ, অলপ এয়া হালধি গুড়ি। ইয়াত এতিয়া মিঠাতেল দিব লাগিব, কেঁচা মিঠাতেল। অলপ নগা ধনিয়া অলপ দি দিম। নগা ধনিয়া অলপ দিলে টেষ্টটো অলপ ভাল হয়, খাবলৈ চেণ্টটোও ভাল আহে। আপোনালোকে থাকিলে দি দিব। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। মই ভালদৰে এইখিনি মিহলাই ল'লোঁ। এতিয়া এইখিনি মই গেছত পাতিম, চাই থাকক আপোনালোকে। আৰু ভাপত দিয়া এনেকৈ বনাবলৈ হ'লে এনেকৈ চিলভাৰৰ যতন ল'ব লাগে, এনেকুৱা ব্যৱহাৰ কৰিব চিলভাৰৰ। এয়া মই কেৰাহী এখনত পানী লৈ লৈছোঁ, পানীখিনি অলপ গৰম হ'ব দিছোঁ গেছত। এয়া চিলভাৰৰ চচটোত মই এইখিনি মাছখিনি, এইখিনি যিখিনি মই ৰেডি কৰি লৈছিলোঁ সেইখিনি দি লৈছোঁ। এইখিনি অলপ গৰম হৈ আহিলে এতিয়া মই এইটো ইয়াত দি দিম। এনেদৰে দি দিলোঁ। এতিয়া সেইটো মই ঢাক মাৰি দিম। 1 আৱাৰৰ পিছত এইখিনি হৈ যাব।